Hello everyone, welcome back to my YouTube channel. সকলোকে নমস্কাৰ। এতিয়া মই ওলাইছো যাবলৈ বুলি আমিন গাঁৱলৈ বুলি কাৰণ আজি যেহেতু সানডে হয় আৰু মই এটা ইমান ধুনীয়া জায়গাত আহিছো আপোনালোককো দেখুৱাম। চকচোন মই এতিয়া আছো হৰাইঘাট দলঙৰ তলত আৰু বহুত দিনৰ পৰা মানে আহিম বুলি ভাবি আছিলো আৰু অহা হোৱা নাছিলে। আজি হঠাতে গুচি আহিলো। আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন। এনেকৈ আমি অলপ সময় থাকিলো, ফটো উঠিলো আৰু ৰিলছ ভণ্টি বনালে, ময়ো তেনেকৈ অলপ বনালো। বনোৱাৰ পিছতে এনেকুৱা নিজান পৰিৱেশত থাকিবলৈ ভাল লাগে ইভিনিং টাইমত যিহেতু। আৰু এতিয়া আহিলো আমি সানডে বজাৰত। আজি যিহেতু সাপ্তাহিক বজাৰ, আমি ইয়াৰ পৰাই মানে চব্জি বজাৰ কৰি নিওঁ আমাৰ যি লাগে। আৰু এনেকৈ বজাৰৰ ভিতৰত সোমাই আহিলো আৰু ইয়াত দেখিবলৈ পাইছে শাক পাচলি, ইফালে আনাৰস, কঁঠাল, কল, মানে সকলোবিলাক। আৰু ইয়াতে মানে সকলো ধৰণৰ বস্তুৱে পোৱা যায়। আৰু ঘূৰি আহোঁতে দুইজনীয়ে ম'ম' খালোঁ। এনেকৈ আজিৰ ভিডিঅ'টো ইমানেই আছিলে।